আটাইকে নমস্কাৰ জনাইছোঁ আৰু মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছেই দৰং জিলাকে ধৰি নামনি অসমত বানৰ প্ৰকোপ বাঢ়ি গৈ আছে। দৰং জিলাৰ মঙলদৈ চহৰ এতিয়া পানীৰ তলত আৰু বহুত ঠাইত নদীৰ মথাউৰি ভাঙিছে। এতিয়া আমাৰ গাঁওখনত বানৰ ইমান প্ৰকোপ পৰা নাই যদিও আমাৰ ঘৰৰ ওচৰে পাজৰে পথাৰসমূহ পানীৰে উপচি পৰিছে, ৰাস্তাসমূহেৰে পানী বাগৰি গৈছে, কেইঘৰমানত পানী উঠিছেও। আৰু এই পানীত আমাৰ গাঁৱৰ মানুহবোৰে মাছ মাৰি আছে। তাৰ কিছু দৃশ্য আপোনালোকৰ আগলৈ মই লৈ আহিছোঁ, আহকচোন চাওঁ।